নমস্কাৰ মই ঋতুস্মিন শৰ্মা আজিৰ তাৰিখত আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে প্লাষ্টিক পলিথিন ইত্যাদি 400 বছৰ পৰ্যন্ত মাটিত পৰি থাকিলেও নষ্ট নহয় এই প্লাষ্টিক পলিথিনবোৰ প্লাষ্টিকৰ কাৰ্বন বন্ডিং ইমান শক্তিশালী যে ইয়াক প্ৰকৃতিয়ে নষ্টই কৰিব নোৱাৰে বিজ্ঞানীসকলে কৈছে 2050 চন পৰ্যন্ত এই প্লাষ্টিকে সুন্দৰ পৃথিৱীখন নষ্ট কৰি পেলাব প্ৰতি 1 মিনিটত গড় হিচাপে 1 ট্ৰাক প্লাষ্টিক সাগৰত দৈনিক পেলোৱা হয় কিন্তু হঠাৎ আশাৰ ৰেঙনি আহিছে প্লাষ্টিক খোৱা পোক ওলাইছে বিজ্ঞানীসকল আশাবাদী এই প্লাষ্টিক খোৱা পোকে প্লাষ্টিক আৰু পলিথিন খাই এদিন শেষ কৰিব পাৰিব 100টা এনে প্লাষ্টিক খোৱা পোকে এঘণ্টাত কিমান প্লাষ্টিক আৰু পলিথিন খাব পাৰে জানেনে কি এই প্লাষ্টিক খোৱা পোক আৰু ই ক'ত থাকে আৰু দেখিবলৈ কেনেকুৱা মানৱ জাতিৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হিচাপে থিয় দিছে প্লাষ্টিক বা পলিথিনে বিশ্বজুৰি প্লাষ্টিক পলিথিনৰ উৎপাদন আৰু ব্যৱহাৰ অভিলেখ হাৰত বৃদ্ধি পাইছে উনৈশ 50 চনত 2.3 মিলিয়ন টন প্লাষ্টিকৰ উৎপাদন হৈছিল কিন্তু এই হিচাপ 2015 চনত বাঢ়ি গৈ 448 মিলিয়ন টন প্লাষ্টিকৰ উৎপাদন হয় বিজ্ঞানীসকলে আশংকা ব্যক্ত কৰিছে 2050 চনত দুগুণলৈ বৃদ্ধি পাব প্লাষ্টিকৰ উৎপাদন প্ৰকৃতিৰ বাবে ঘাতক হিচাপে থিয় দিছে প্লাষ্টিক পলিথিনে 400 বছৰলৈ নষ্ট নহয় এই প্লাষ্টিক এবাৰ ব্যৱহাৰ হোৱা বেছিভাগ প্লাষ্টিক সাগৰত পৰেগৈ বহু নদ নদীও সাগৰলৈ কঢ়িয়াই লৈ যায় বুজন সংখ্যক পলিথিন প্লাষ্টিক ইত্যাদি এবাৰ সাগৰত মিলিত হোৱাৰ লগে লগে সাগৰৰ ঢৌৱে বিশ্বৰ চুকে কোণে প্লাষ্টিক পলিথিন কঢ়িয়াই লৈ যায় এই পলিথিন জাতীয় সামগ্ৰীৰ কাৰ্বন বন্ডিং অতি শক্তিশালী হোৱাৰ বাবে ই মাটি বা পানীৰ সৈতে শ বছৰ থাকিলেও নষ্ট নহয় ইতিমধ্যে প্ৰকৃতিৰ বাবে ভয়ংকৰ বিপদ হিচাপে থিয় দিছে এই প্লাষ্টিকে মানৱ জাতি আৰু অন্যান্য জীৱকুলৰ বাবেও চৰম বিপদ কঢ়িয়াই আনিছে প্লাষ্টিকে আৰু এই ভয় লগা সময়তে আশাৰ ৰেঙনি দেখুৱাই আৱিষ্কাৰ হৈছে এবিধ বিশেষ পোক বা পলু নাম ৱাক্সৱৰ্ম প্লাষ্টিক খোৱা পোক চাওক ভালদৰে দেখিলে ঘিন লাগিলেও এই বিশেষ জীৱবিধি এতিয়া মানৱ জাতিক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছে বিজ্ঞানীসকলে চলাই অহা দীৰ্ঘদিনৰ পৰীক্ষাৰ অন্তত ওলাইছে যে ৱাক্সৱৰ্মে পলিথিন বা প্লাষ্টিক ভক্ষণ কৰে চাওক এই ফটোবোৰ পৰীক্ষাকালত 100টা পলুক এটা পলিথিনৰ পেকেটৰ ভিতৰত বন্ধ কৰি ৰখা হৈছিল পলুবোৰে পলিথিন ভক্ষণ কৰি ফুটাৰ সৃষ্টি কৰে আৰু পেকেটৰ পৰা ওলাই আহে পৰীক্ষাত প্ৰমাণিত হৈছে যে 100টা ৱাক্সৱৰ্মে প্ৰতি ঘণ্টাত 90 মিলিগ্ৰাম প্লাষ্টিক ভক্ষণ কৰিব পাৰে প্লাষ্টিক খোৱা এই পোকে ভক্ষণৰ পিছত আধা অংশক কাৰ্বন ডাই অক্সাইড হিচাপে এৰি দিয়ে আৰু বাকী অংশই মাটিৰ পচনত সহায় কৰে বিশ্বজুৰি যিমান প্লাষ্টিকৰ আৱৰ্জনা আছে সেয়া নষ্ট কৰিবলৈ বিজ্ঞানীসকলে প্ৰচুৰ পৰিমাণত এই পলুৰ জন্ম দিয়াৰ চিন্তা চৰ্চা কৰিছে আৰু ই অত্যন্ত এটা আশাৰ চানেকি কঢ়িয়াই আনিছে বিজ্ঞানীসকলেও ভাবিবলৈ এটা থল পাইছে এদিন হয়তো বিশ্ব প্লাষ্টিক মুক্ত হ'ব আৰু এই কণমানি পলুটোৱে মানৱ জাতিক বচাব